এই মুহূৰ্তত দিবলৈ সঠিক গুৰুত্বপূৰ্ণ খবৰ কিয়নো মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা, চৰকাৰৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত ভাল খবৰ লৈ আহিছোঁ মহিলাসকলৰ বাবে, অসমৰ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ। চৰকাৰে ডাঙৰ ঘোষণা কৰিছে, শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত সোমাব ধন। এই মুহূৰ্তত ভাল খবৰ লৈ আহিছোঁ মহিলাসকলৰ বাবে, অসমৰ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ। চৰকাৰৰ ডাঙৰ ঘোষণা, 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে। অসমৰ মহিলাসকলে 10,000 কোটি টকা লাভ কৰিব। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মহিলাসকলে 10,000 কোটি টকা লাভ কৰিব। মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছোঁ। কোন কোন মহিলাসকলে লাভ কৰিব এই ধন, চৰকাৰী ধন 10,000 কোটি টকা কোনে কোনে লাভ কৰিব? এই মুহূৰ্তত ভাল খবৰ দিবলৈ ওলাইছোঁ মহিলাসকলৰ বাবে। মহিলাসকলে লাভ কৰিব ধন, চৰকাৰী ধন লাভ কৰিব। মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কোন কোন মহিলাসকলে লাভ কৰিব এই ধন? যিসকল লোকে আত্মসহায়ক গোটৰ লগত জড়িত আছে, যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, সেইসকলৰ বাবে এটি ভাল খবৰ, কিয়নো সেইসকল লোকেই 10,000 কোটি টকা লাভ কৰিব পাৰিব। চৰকাৰী ধন 10,000 কোটি টকা লাভ কৰিব পাৰিব যিসকল লোকে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে লাভ কৰিব 10,000 কোটি টকা। চৰকাৰৰ ডাঙৰ ঘোষণা, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে, আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপুনি লাভ কৰিব 10,000 কোটি টকা। শীঘ্ৰে আপোনালোকৰ একাউণ্টত সোমাব 10,000 কোটি টকা।